নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক দেখুৱাবলৈ আহি আছোঁ বৈজ্ঞানিক পদ্ধতিৰে তৈয়াৰ কৰা এখন গাহৰি ফাৰ্ম। এয়া আপোনালোকে দেখিছে গাহৰি বৰ্তমান এয়া গা ধুৱাই আছে। এয়া পাইপ লগাই গা ধুৱাই আছে। সম্পূৰ্ণ তেওঁলোকে বহুত চাফ চিকুণ দ্বাৰাই ৰখাইছে। আৰু গাহৰি দেখিছে এয়া চব বৈজ্ঞানিক পদ্ধতিৰে তেওঁলোকে চাফ চিকুণ ধৰি কোনো বীজাণুনাশক কৰিবলৈ কিছুমান দৰৱ ব্যৱহাৰ কৰিছে। তেনেকৈ কিমান সুন্দৰকৈ গাহৰি পালন কৰিছে। নিবনুৱা যুৱকসকলে সংস্থাপনৰ নিজৰ বাট নিজে উলিয়াই লৈছে। দেখিছে এজনী গাভিনী হৈ আছে বৰ্তমান গাহৰিজনী। টিক টিক গাও এয়া দেখিছে বৰ্তমান গাহৰিকেইটা তেওঁলোকে পটাছ ঢালি আছে। গাহৰিবিলাক গা চা ধুৱাই পটাছ ঢালি আছে। পটাছ ঢালিছে দেখিছে। গাহৰিবিলাক চাফ চিকুণ কৰি ৰাখিলে বেমাৰৰ পৰা হাত সাৰিব পৰা হয়। সেইকাৰণে তেওঁলোকে বৈজ্ঞানিক পদ্ধতিৰে চাফ চিকুণেৰে বহুত সুন্দৰকৈ তেওঁলোকে ৰখাইছে। বন্ধুসকল, আপোনালোকেও যদি মনত ভাবিছে এনেকুৱা এখন গাহৰি ফাৰ্ম খোলোঁ বুলি ভাবিছে, তেতিয়াহ'লে এওঁলোকৰ লগত এই ফাৰ্মৰ তত্ত্বধাৰীসকলৰ লগত যোগাযোগ কৰিব পাৰে। আৰু তেওঁলোকে গাহৰি পোৱালিৰ পৰা ধৰি মেলি দানাও যোগান ধৰে। গাহৰিৰ দানাও যোগান ধৰে। আপোনালোকে যে বিচাৰে তেতিয়া ইয়াতে আপোনাৰ ফোন নাম্বাৰ থাকিব, এড্ৰেছ থাকিব, তেতিয়া আপোনালোকে যোগাযোগ কৰিব পাৰে। চাফ চিকুণ কৰি হৈ গৈছে। বৰ্তমান এতিয়া তেওঁলোকক দানা খাবলৈ দিছে। এটা গাহৰিয়ে পাৰ ডে আপোনাৰ দানা খায় 14 কেজিকৈ দানা খায় এটা গাহৰিয়ে। দেখিছে গাহৰি দানা খাই আছে। দাদাজনে গাহৰিক দানা দি আছে।
দৰ্শকসকল আজিলৈ বিদায় মাগিলোঁ। পুনৰ লগ পাম। আপোনালোকক যদি দানা প্ৰয়োজন হয়, যদি এনেকুৱা গাহৰি পোৱালি প্ৰয়োজন হয়, তেতিয়া আকৌ এবাৰ কৈছোঁ, ইয়াতে ফোন নাম্বাৰ থাকিব, আপোনালোকে যোগাযোগ কৰিব। সুলভ মূল্যত আপোনালোকৰ দানা আৰু পোৱালি ঘৰত পুহিব পাৰিব।